subscribe to my channel and hit the bell icon so you never miss any video from my channel. কাটি দিলে কি করবি আর মাই ভাত খুয়ে দিবে লাগবো মাই ভাত খুয়ে দিবে লাগবো তাই তাহলে জানা না হ্যাঁ কি তোর হইছে আমার কি অসম গৌরব হয় না এই গড়গলা যদি কে দিনে রাতে এটা করবৰ কাৰণে মাৰি নহয় কৰা এটা সময় যেটা আজি পাই কি বছৰৰ পাছত এটা নৱ প্ৰজন্ম হইব গড় মানে কি গড় দেখাত কেনেকুৱা তেনে কি কৰিব লাগিব আমি ছবি কি দেখাব লাগিব এই সময় অনুভৱ কৰবি যে আমি কিমান ডাঙৰ ভুল কৰিছো মই কে বুজি পালো তো যে আমার মাথা আছে নামন্তি বুটি আছে মানুহ যে কই যে মানে গড়ৰ খৰ্গ এটা অলপ গড়ৰ খৰ্গ পিন্ধি দিলে সুৰক্ষিত বুলি ভাবে এই মস্ত খৰ্গটোৰ গড়টোকে সুৰক্ষিত নহয় কিন্তু কি হৈছে গম পাইছে না দাদা এগলে হাল নবজবো পিছি সিটি কুবে থাকা হাল লাগছে কোন কথাটো আর দাদা কিবা কুবে আছে পিছি সিটি হানমাত বেছি বল তন্দৰ নিচিনা কিছুমান মানুহ মনোভাৱ এইটো মনোভাৱৰ কাৰণে আজি এই অৱস্থা হৈছে আৰু যদি সদায় এনেকুৱা হৈ থাকে নহয় এটা সময় কিন্তু আমাৰ অসমখন হাতলৈ যাবলৈ বেছি সময় নাই গতিকে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক অনুৰোধ জনাওঁ এই আজি 7 দিনৰ ভিতৰত আমি আটাই প্ৰতিজ্ঞা কৰোঁ সংকল্পবদ্ধ হওঁ যে গড় হত্যাৰ বিৰুদ্ধে আমি মাৰ বান্ধিত হওঁ মাত মাতি প্ৰতিবাদ কৰিম আরে আচ্ছা পরিবারে ভাল পাবো কলয় যাতে গড় হত্যা কৰিব নোৱাৰে সিহঁতে মুকলি মনেৰে থাকিব পাৰে যিহেতু আমাৰ সৃষ্টি কৰিব যিহেতু আমি নাজানো সৃষ্টি কৰাৰ যিহেতু আমাৰ অধিকাৰ নাই গতিকে কাৰোবাক হত্যা কৰা ধ্বংস কৰা অধিকাৰ আমাৰ নে কি কয় বুজি পালি পাইছো দে এতিয়া মূল্যহীন নাই বুঝবি বুঝছি দে হয় যাব হাত চাপৰি একেবাৰে সাদা মাৰা দিছি দুটো মানে আজি মোৰ মনত বহুত দুখ কেলে আজিকালি অসমীয়া সংস্কৃতি চিংৰি আৰু জিলেপি বনাই পালছি কিছুমান ল'ৰা ছোৱালী দেউতাকক মাতিব পাপা আৰু মায়াকক মাতিব মা দেউতাকক যদি পাপা বুলি মাতে মায়াকক পাপি বুলি মাতিলে কিটা ক্ষতি হয় হা আৰু কিছুমান ল'ৰা ছোৱালী অসমৰ সন্তান পঢ়িব ডেইলি মুম্বাইত যাব দেউতাকক মাতিব দেখ দেখ মানে কি মৰছি আৰু ক'ব দেখ মোক এখন গাড়ী লাগে মৰা মানুহটোক গাড়ী সুধিলে লাভ আছে অসমীয়া সংস্কৃতি বজাই ৰাখক এইটোৱে বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু তইতো জানা মই কি ৰাখিছিলি মই কন্যা ৰাখিছিলি আপি দেখলি মোৰ ভাল পাওঁ লাগে মোৰ গাত অলপো দুখ নাই মোৰ ৰাখিৰ গাত দুখ আজি কি হৈছে জানো না ইয়াতে মই কি খাইছো জানা মই এফালে হাতে পাক খোৱা জিলেপি খাইছো তাৰপিছত পান দিয়া গোল্লা খাইছো বুন্দিয়া লাড়ু খাইছো আৰু এই ৱাইটে খুঁটটোত পিচেল খাইছো আৰু মাজত যি ঘেটঘেটে আপি এটা বগাকে জিন্স লম পেণ্ট পিন্ধি আছে তাতে মই এটা থালা মুড়ি খাইছো থালা মুড়ি মানে কি হৈছে জানা না মোৰ গাত একদম দুখ নাই মোৰ ৰাখিৰ গাত দুখ মোৰ মানে ঠৌগা আপি দেখি ভাল পাওঁ লাগে মানে আপিটো মোৰ দেখি চাই আছে মোৰ এইটো চিম পুৰা জিঅ' চিমৰ দৰে চকুটো মানে আপিটো মোক 80 স্পীডত চকুত টিপ মাৰিছে মই ডাইৰেক্ট 90ত মাৰি দিছোঁ তাই 90ত মাৰিছে মই ডাইৰেক্ট 100 মাৰিছোঁ দুয়োৰ মাজত প্ৰেম প্ৰীতি চলি আছে ভোটাবন আৰু জিঅ' ফোট নাই পোষ্ট নাই মই
পেটলা তই মোক মাৰি দিলে নহয় মজা বা হাঁহি নাচাকে দাঁত ঘুচি বৰলিয়াৰ গলা হাঁহি মাছে কল দিয়ে তাৰপিছত মই পেটলাক সুধিলো ঐ পেটলা ডাঙৰীয়া আপনার মই কোনটো খালত পি দিবে কিছু আপনি যে মোক মারছি পেটলাই মোক কি কৈছি জানা না যদি শুনিব বিচাৰা এটা হাত চাপৰি পালে ভাল পাম পেটলাই কি কৈছি জানা এই জিন্স লম্পেন পিন্ধে আপিটো বলে পেটলাল বলে তিৰি মইনো কি জানো গাঁৱৰ চলি আজিকালি যে তিৰি গিলে জিন্স লম্পেন পিন্ধা করছি অসমীয়া মেখলা চাদৰ যে বাদ দি মইনো কি জানো আৰু শুনো যদি বিয়া হৈ পিনে অসমীয়া সংস্কৃতি মেখলা চাদৰ যে পিন্ধবা টান পায় তাতকে বিয়া হোৱাতকে ঘৰতে বুঢ়ী হৈ থাকক মেখলা চাদৰ কি ঠিক হোৱা তাতকে হাফ পেণ্ট পিন্ধি গৈছে আৰু মাজতে এটা মস্ত ডাঙৰ ভুল হৈছে আজিকালি যি গিৰাকীলেখানে লাইচেঞ্চ দেখেন দূৰ কপালত নলয় চোতালত লৈ চোতালত লৈ কিয় জানা না আজিকালি আপিগিলা ক'ত পালে যাব তিৰিগিলে বেছিকে বলা করছে আমার খুড়াও এটা আনছি ব্রাশর লগত কলগেট ফ্রি এটা 8 বছরের কলগেট এটা 12 বছরের কলগেট বেশি হচ্ছে তো কি করবে মনটো ভাল লাগছে যদি চাপে থাক কি আছে এমন কাষত নাই বিচুর কারেন্টে শট মারা দে মিঠা মিঠা লাগছি তখন কিবা চেনি টেলি ঘুরি আহিছে নেকি একো নকয় দে মোক ঘৰৰ চলি মই UMGC পাছ করছো UMGC অসমত এক পিছে মাল আছে মই খাওয়া বস্তু পাইছি তাই এইটো ললিপপ বুলি এইটোকে চুইগাত থাকে এইটো হৈছে তোৰ UMGC মানে ইউ মানে হৈছে আন্ডাৰ এম মানে মেট্ৰিক জি মানে গ্ৰেজুৱেশ্যন চি মানে কমপ্লিট আন্ডাৰ মেট্ৰিক গ্ৰেজুৱেশ্যন কমপ্লিট লেভেল আছে না মই কৈছোঁ দেখোন অসমত নাম্বাৰ 1 ময়ে আছোঁ এগুলো পিন্ধে বস্তু পাইছি তাই এগুলো 17 ডিগ্রি নদীর পাড়ার যে আমি লগেছলো এইটা মই এগুলো গান নাগাও ইটা মই এনেকুৱা খাতৰা খাতৰা গান গাও মাই আৰু মই লেপৰ তলত খুন্দি থাকো গাম শিকলে মে পইনে মেখলা ববো পালে ববো নাপালে নববো ইয়ে মাইয়ে দেউটো আছে নেকি ভাঙা চিঙা লোহাটিং প্লাষ্টিক পুরানা বহি কাগজ এক্সক্লুসিভ রিমেক্স ডিজে মাছ লব নেকি মাছ ডিজে মণিহারি ডিজে পুরানা কাপড়ত নতুন স্টিলৰ বস্তু ডিজে বাইটো খাক লব নেকি কাক শেকে মে কইয়ে বেবি নামের বি মাই ডুবাছো স্কুলত যাম সেমে হুয়ে না বুজি নাপলি ৰাইজে বুজি পাইছে নে ৰাইজে ক'ত বুজি পাব মই নিজে তলা মুঠা পোৱা নাই কি কো এৰে গানৰ কি কি নিয়ম গিলে নুসুধা মই এনে কাঠৰ স্কেলত গান গাই বেছি ভাল পাওঁ মই এইবিলাক নাগাওঁ মই 3 বিট স্কেল আছে কাঠৰ স্কেল আইনৰ স্কেল বাঁহৰ স্কেল এটা মই আৰু গান নাগাওঁ গানত বহুত ভুল থাকে না এইটো যে গাইছি সেলফি লেলে রে সেলফি থোড়া লে যদি অলপ অলপ সেলফি লবা দিছে কাণ হালি চকু নাইব চকু হেলি মুখ নাইব নাক হালি খাই একো কেনে গান গাইছি আৰু এটা যে গাইছি এ পেডেল মাৰি 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 এ ভণ্টি পেডেল পেডেল ছিঙি গেল গান ক'ত থাকবো জানো আৰু কিবা খুদবি তোক খুদবে লগা আছে তোক খুদবে লগা আছে আজি তই এটা গান গাচোন অ মাই বক্স মাৰবা নালগে গান এটা গা দে গা ওলাই বলবো কণ্ঠ চন্ত দে গা কাউরি মাতা আন পাই মাতি দে গা
বেছি পৰা নাই দে গা গা মাজুলীত ছোৱালী দুখ পাইছি তাক ইয়াতে আছে তই ইয়াতে দেখি শুনিব পাব নেকি তাতে কি গাবি গা গা এই বেকাৰ টেনচন লগাই আছে গা পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি বতিয়া বতাহত যেনেকৈ হালে হালে আমাৰ বস্তিৰ গীতাল কিয় নাহালে তাতে লেট্ৰিন কৰি মৰে ক'ত হালবো মোক কিবা সুধ তোক সুধব লাগব না মই তই উত্তৰ দিবি আগে মোক সুধিল নেকি মা মাহৰ নাম ক'ব দিছি তাই আজি বুট মা মুগ মা মচুৰ মা মটৰ মা আমাৰ মা তোৰ মা 12টা মাহৰ নাম ইংৰাজী ঐ ইংৰাজী কেতিয়াবা বুট মাতক বা ইংৰাজীত কি কয় পাই গৈছো মা মানে মাদাৰ বুটৰ মাদাৰ মচুৰৰ মাদাৰ মোৰ মাদাৰ তোৰ মাদাৰ কৈছি না কি গাম জানুৱাৰী ফেব্ৰুৱাৰী সেইটো কবা দিছো ও কেমকে গাম জানুৱাৰী ফেব্ৰুৱাৰী ইংৰাজী পাইছো পাইছো জানুৱাৰী ফেব্ৰুৱাৰী কছাৰী বিহাৰী তিৱাৰী মাৰোৱাৰী তালাদাৰী লৰালৰি ঘৰা ঘৰি আৰু তই কখন মাত ভাত খাই উঠি ঘুমা ৰাতিপুৱাই আমাৰ চোতালত মুঠ পে আহিছে মাই বান্ধি দিব নাপায় নাপায় মই যাওঁ এই মৰিন্দক মাত আকৌ মাত বাপৰে বাচি বডি থকা মানুহ এটা আনছি মোৰ ভয়ে লাগে প্ৰাক্তন লাভাৰ মাতি দি গীত এটা লগাই দিলে ভাল পাম আপোনালোকে সকলোৱে জানে ঐ আপোনাৰ ভোট মনিটৰৰ কাৰণে এটা হাত চাপৰি পালে ভাল পাম সকলোৱে বাবু খাতা আছে এইটো ই মানুহটো সৰু না বাপৰে বাপ বয়ফ্ৰেণ্ড কিন্তু হাতৰা আনিছে কিয় ভাল পা বৰষুণ আহি যায় বা তই কাম ধৰিছ মাথা মাৰিছে ই ভেল নোহোৱাকে কাম চলাব ভেলৰ বেলেগ কথা বাদ দি আগবাৰ ভাইটি কি নমস্কাৰটো দি দিয়া ৰাইজক দিবা লাগব দি দিয়া আমি আছে নাম কি নাম ফিগাৰটোৰ নাম সেক্সি ফিগাৰ দেখিছা কিমান ছোৱালী পাগলা মোৰ এইটো ফিগাৰৰ কাৰণে মই ডোন্ট টাচ মি হাতী তোমাৰ দেহাত ওজন কিমান আছে ওজন টোটেল ওজন দেহাটো 3 পাল্লা আছে 3 পাল্লা নাই নেকি কাপোৰ আৰু জোতাই আছে খুলি দিম নেকি
মাৰবো এতে নহয় কি 3 পাল্লা আছিল ঠিকে আজি কেইদিনমান হ'ল সেইখানিও শেষ হৈ গৈছে কেনেকে আমাৰ গাঁৱত যি ডাঙৰ বতাহ বৰষুণ দিছিল মই এনে ওজন বেছি থকা মানুহ বতাহে মোক গাছৰ ওপৰলৈকে দাঙি লৈ গৈছিল হয় নেকি অঁ বাৰু কোৱাচোন তুমিনো এই বডিটো বনাবৰ কাৰণে কি ভিটামিন ইউজ কৰিছিলা ভিটামিন এতিয়া এই জাগাত পৰি গৈছে ৰবা ভিটামিন LPG LPG বাবু এইটো কিবা খাওয়া বস্তুৰ নাম নে গেছৰ নাম বুজি পোৱা নাই নাই L মানে লোকেল P মানে পিয়ৰ G মানে গেলা লোকেল পিয়ৰ গেলা আৰু একে কাৰা কিবা কাৰা আছে কি আৰু শিখৰ আৰু ভিটামিন আৰু বিৰি আৰু চাধা একে কিবা কাৰাটো একদম কাৰাটো মানে ভিটামিন আছে কি ডেনড্ৰাইট বাবু তুমি এনে মই এটা বস্তু শুনা পাইছো মানে কিবা জন্ম দেওঁতে মানে কিবা লটি ঘটি হৈছিল নেকি তোমাৰ ময়ো কিছু কিন্তু লাজ লাগি আকৌ নাই দে কোৱাচোন ঘৰৰ মানুহ বুলি কৈ দিয়া নিজে মানুহ দিয়া পাব্লিকে যদি মাটিত নেফলে ফেলে যদি আমাৰ তিনিলৈ পিঠিত ফেলো কোকবিলাক দুটা দিগদাৰ হৈ যাব নেপলয় বাবু চিন্তা কৰিব নালাগে ঘৰৰে মানুহ কৈছো ন ঘৰৰে মানুহ কম মই জন্ম পোৱাৰ অৱস্থাত অৰ্থাৎ মই বোলে জন্ম পোৱাই নাছিলোঁ আমাৰ বোলে অকণমান ৰাস্তাটো বেয়া আছিল মায়ে বোলে মোক মেডিকেলত লৈ গৈছিল ৰিক্সাত মায়ে মেডিকেল পালাক মই ৰাস্তাতে পৰি থাকিলোঁ মায়ে গমেই নাপালাক তুমি গমেই নাপা মায়ে মেডিকেল পাই গৈছি মই ৰাস্তাতে পৰি থাকিলোঁ মায়ে গমেই নাপালাক তাৰপিছত মোৰ দেহাৰ ওপৰত তিনিখন ফকলেন গাড়ী পাৰ হৈ পৰি চেক কৰি থৈ গৈছে গভমেণ্ট গাড়ী পাৰ হৈ গৈছে তোমাৰ লগত ইছ বাপৰে বাপ ভয় লাগি গৈছে বাকী হয় দে মোৰ ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ড আছিল লাভ ইউ আজি নকওঁ মানুহ আছে আকৌ নাই দে মই ভাল পাইছিলোঁ বা তাই ভাল পাওঁ মই ফেলটো নহয় যি ভাল পাইছা তাইক তই কি দিছা কি দিছা মই বহুত কিবা কিবি দিছো তাইক কি দিছা তই দিছিলো কিন্তু চৈৰে এটা কিন্তু কি হ'ব আব্বা মুটামুটি ফুটি যায় মই তাইক কি দিয়া নাই কি দিছা আৰু কি দিয়া নাছিলো কি দিছা তাই তাই মোক ঠাট্টা কৰিছিল দেহাত মাংস নাই বুলি তাইক কিন্তু মই মৰম দিছোঁ কামি হাৰা জকুৰি গম পাইছা পাইছোঁ মাল বেলেগ নহয় এক পিছে মাল আছোঁ ক'ৰবাত বিচাৰি থাকছোঁ গৈ পিনে মোৰ দৰে মাল এক পিছ ক'তো নাপা সেইকাৰণে কিমান ছোৱালী মোক লাইক কৰে মইহে জানো ময়ো তোক কেতিয়াও ভাল পাওঁ গম পাইছা না তই হাপাততকৈ গেছিলি পিছে এই হাপাততে গৈছিলোঁ বিৰাট ডাঙৰ হৈছোঁ আচলতে ঘটনাটো কি হৈছে তাৰ যেতিয়া মই লগ পাইছোঁ সি কৈছে সি কিবা 3টা চাকৰি কৰে চাকৰিকেইটা দেখি পেলাই মই চাকৰি কৰা চলি হয় না যোৱাটোৱে ভাল হ'ব ভাল লাগে দেচোন ভাল লাগে 8 নম্বৰ হৈছে এটা চাকৰিৰ কথা এতিয়া ভিক্ষাতে তাই বেলা কিন না তই নহয় শুনছোঁ কথাটো কমাই দিলা 2 নম্বৰ কথাটো হৈছে কি তোৰ ঘৰত 5টা ধান কাটি বাহিৰে আছে মোৰ ঘৰত নহয় সেন্দৰ যি লাওপাত কচুপাত মুখ সেন্দৰ লগত যদি মই চলিব লগা হয় মোৰ মুখখন হয় না লাওপাত কচুপাত হ'ব লাগিব ধাৰণ কৰিব লাগিব সেইকাৰণে মই এটা বুদ্ধি কৰিছিলোঁ হাপাতটাকে না ভাল পাওঁ বুলি কৈ পলে দিছোঁ পলে যাই পেলাই ধান কাটি মিঠেৰ লগত তামাম যুদ্ধ কৰি মই মুখখন লাওপাত কচুপাত বনাইছোঁ গম পা গেলা কিন্তু তোক ৰাইজৰ মানুহে বিয়া হয় বুলি গম নাপায় পিছে হাপাত তাত গম নাপায় একদম নাপায় ৰাইজে কিন্তু শুনা পাইছে যদিও কোনো গম নাপায় মই তাতে একে ভাল পাওঁ তোকো পাওঁ দেচোন এক নকবি নকওঁ দে সি শুনা পোৱা নাই দে তই মোক ভাল পোৱাটো ডাঙৰ কথা নহয় তোক যি মই ভাল নাপাওঁ সেইটো ডাঙৰ কথা তই ভাল নাপালে আপত্তি নাই যা ইয়াতে মোক বিয়া কৰাওঁতে ভাল পোৱা বহুত চলি আছে কতো ছোৱালী পাগলা আছে এটা যদি মই চুটকি মাৰি যাওঁ মোৰ বেকগ্ৰাউণ্ডত কিমান ছোৱালী খাৰা হৈ যাব তই গম পোৱা না বাছলৈ যাব কিমান আমাৰ পাত্তাই নাযাওঁ মোৰ ছোৱালী মই যাওঁ দেই আমিও যাওঁ আমিও যাওঁ যাবি মই কাপোৰটো পিন্ধি লওঁ যা বাই 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 তোক মাতানে কাম আছোঁ গুড নাইট যা যা হ'ব ৰাইজে এটা হাত চাপৰি পালে ভাল পাব সকলোৱে